এইফালে 100 এবিধ শাকৰ গৰুক পিঠা খোৱা হয়। নমস্কাৰ, কি খবৰ আপোনালোকৰ? সকলো নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু বিহুৰ বতৰ যিহেতু সেইকাৰণে অলপমান মানে ফুট লৈ আছোঁ, মণি চনি পিন্ধি আছোঁ পূৰা। আৰু ভিডিঅ'টো আজি ষ্টাৰ্ট নকৰাৰ আগতে আপোনালোকক মোৰ তৰফৰ পৰা হেঁপাহৰ ৰঙালী বিহুৰ বহুত শুভেচ্ছা আৰু মৰম যাচিলোঁ। আশা কৰোঁ এই ৰঙালী বিহুটি আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক ৰঙীন বতৰা। আৰু দেৰি নকৰি তেতিয়া আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। চ'ত গৈ বহাগ সোমালে আৰু বহাগৰ প্ৰথম দিনাই আৰম্ভণি হয় গৰুৰ বিহুৰে। গৰুক গা ধুৱাবৰ বাবে মাহ, হালধি, থেকেৰা, বেঙেনা সকলোবিলাকেৰে চাক বনাই ল'লোঁ আৰু এইফালে মাখিয়তী পাতো সজাই লৈছোঁ। এইফালে আমাৰ গৰুজনী লখিমী আৰু লখিমীৰ এজনী পোৱালি আছে আৰু দুইজনীকে আমি গা ধুৱাই ল'লোঁ। যিহেতু পুখুৰীত পানীও হৈছে, সেই পানীৰে ইহঁত দুজনীক গা ধুৱালোঁ। আৰু গা ধুৱাই লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু বুলি কৈ গৰুকেইজনী মেলি দিলোঁ। আপোনালোকে হয়তো জানে যে বহাগ বিহুৰ দিনাখনি আমৰলি পৰুৱাৰ টোপক 100 এবিধ শাক হিচাপে খোৱা হয়। যিহেতু 100 এবিধ শাক বিচাৰি অনাটো কঠিন হয়, সেয়েহে আমৰলি পৰুৱাৰ টোপকে সকলোৱে খায়। আৰু পৰুৱাকেইজনী মোক বৰ আমনি কৰিছিলে আচলতে। আৰু এইফালে আমি 100 এবিধ শাক আৰু এটা ডিমেৰে ৰঙালী বিহুটো আৰম্ভণি কৰি দিলোঁ। এইফালে জেজেলি পকা আৰু টিকনি বৰুৱাৰ লগাইছোঁ ঘৰৰ আগফালে দৰ্জা মুখত। আৰু আপোনালোকে লগাইনে? এইফালে হৈছে এইখন বিচনী আৰু এই বিচনীকেইখন মই এতিয়া ধুম। যিহেতু পৰম্পৰাগত নিয়ম অনুসৰি আছে যে এই বিহুৰ যোনদিনাখনি গৰু বিহু হয়, মানে সেই গৰু বিহুৰ দিনাখনি পৰাহে এই বিচনীসমূহ মাৰিবলৈ ষ্টাৰ্ট কৰা হয়। কিন্তু এতিয়া আধুনিকতাৰ যুগ কাৰণে আমাৰ বিচনীসমূহৰ দৰকাৰ নহয়, যিহেতু আমাৰ সকলোৰে ঘৰত ফেন এখনকৈ হ'লেও আছে। এতিয়া এইকেইখন ধুম, ধোৱাৰ পাছতহে আমি এইকেইখন মাৰিব পাৰিম। ব'লক এখন ধুই লওঁ। বিচনীকেইখন ধুই ল'লোঁ আৰু ধুই পিনে ৰ'দত শুকুৱাই ল'লোঁ। এইফালে এইখিনি দেখিছেনে, মই পিঠা এতিয়া খুন্দি আছোঁ। এই পিঠাখিনি এটা কাৰণে খুন্দিছোঁ, এইখিনি কোনো ধৰণৰ মানুহৰ বাবে বা আপোনাৰ বিহুৰ পিঠা বনাবলৈ বুলি নহয়। এইখিনি মই ৰেডি কৰিছোঁ আচলতে গৰুৰ কাৰণে, আজি যিহেতু গৰুৰ বিহু নহয় জানো, এই গৰুৰ বিহুৰ কাৰণেই গৰুৰ কাৰণেও স্পেচিয়েলি এইখিনি পিঠা বনোৱা হয়। আৰু এইখিনি মই পিঠা খুন্দি আছোঁ। গধূলি হোৱাৰ আগে আগফাল পিছফাল সকলোবিলাক সাৰি ল'লোঁ জাক দিবৰ কাৰণে। আৰু গৰুকেইজনী আমাৰ আহিবৰে হ'ল। এইফালে আমাৰ গৰুকেইজনী আহিয়ে গ'ল আৰু মায়ে কৰিছে এইফালে ৰচুনৰ পানী ছটিয়াই দিছে। আৰু এইফালে আমাৰ মায়ে বিচনীও মাৰি দিছে। আজিৰ পৰা বিচনী মৰা ষ্টাৰ্ট যিহেতু হৈ গ'ল। আৰু ৰচুনৰ পানী আমাৰ ইয়াত আগৰ পৰাই দিয়ে। এইফালে জাক দিছোঁ খেৰ, তাৰ ওপৰত জেজেলি পকাৰ দি দিছোঁ, জেজেলি পকাৰ পাত। এইফালে মায়ে পূৰা বিচি আছে, জাক দিছে, মানে মহ দাহ যাতে আমনি নকৰে আৰু কোনো ধৰণৰ বেয়া বস্তু যাতে নাহে সেইবাবে দিছে। এয়া তৰাপাতৰ পঘা। এই তৰাপাতৰ পঘাৰে গৰুৰ বিহুৰ দিনা গৰুক আচলতে নতুন পঘাৰে বন্ধা হয়। আৰু পাপাই এইফালে দেখিছেনে গৰুৰ ডিঙিত নতুন পঘা লগাইছে, তৰাপাতৰ পঘা। আৰু তৰাপাতৰ পঘাডাল আচলতে বহুত টান হয়। এইফালে আমাৰ মায়েও সৰু পোৱালীজনীক বান্ধি দিছে। এয়া দেখিছেনে, ইমান মৰম লগা সৰু পোৱালীজনী নহয়নে? আমি আমাৰ গৰু বিহুটো এনেদৰেই পালন কৰোঁ আৰু আপোনালোকে আমাৰ দৰে একেই নিয়মেৰে গৰু বিহু পালন কৰে নে বেলেগকৈ কৰে, তাক কমেণ্টত জনাবচোন। আৰু যিহেতু অলপ সকলোৱে পৰম্পৰাবিলাক অকণমান হ'লেও বেলেগ হ'ব পাৰে নহয় জানো, সেইবাবে মই আপোনালোকক কমেণ্টত জনাবলৈ কৈছোঁ। আৰু আপোনালোকৰ বিহু কেনেকুৱা গৈছে তাকো জনাব। মই আজিৰ পৰা বিচনী ল'লোঁ আৰু দেই, একদম পূৰা বিচলিছোঁ। এইফালে ৰেডি কৰিছোঁ আমাৰ জেতুকা, যিহেতু গৰুৰ বিহুতে জেতুকা লগায় আৰু আমিও জেতুকা লগাম। জেতুকা লগাই লৈছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই, লাভ ইউ অল।